ফাৰ্ষ্ট টাইম এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ আৰু সেইটো হৈছে এটা পৰ্ক ৰেচিপি। মই যেনেকৈ খাওঁ, মই যেনেকৈ খাই ভাল পাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও ভাল পালে বনাই খাব। আৰু যদি মোৰ ভিডিঅ'টোত কিবা ভুল দেখে বা তেনেকৈ ভুল দেখে মোক জনাব, যাতে মই আৰু ভাল কৰিব পাৰোঁ আগলৈকো। তেন্তে ব'লকচোন আমাৰ ভিডিঅ'টো চাওঁ। আমি বইল গাহৰি বনাম, সেইকাৰণে আমি প্ৰথমে এইখিনি বইল কৰি ল'ম। তাৰপিছত ইয়াত পানী দি দিম, কাৰণ আমি ইয়াত বইল গাহৰি বনাম ন, সেইটো কাৰণে আমি ইয়াত পানী দি দিম। তাৰপিছত অলপমান উতলিব দিম। অলপ উতলাৰ পিছত আমি ইয়াত বিলাহী, জলকীয়া, আদা, নহৰু এইবোৰ দি দিম। এতিয়া অলপমান উতলিবলৈ ধৰিছে, সেইকাৰণে আমি ইয়াত এইখিনি হ'ল বিলাহী আৰু এইখিনি হ'ল শুকান জলকীয়া। মই 16টামান লৈ লৈছিলোঁ। আপোনালোকে যিমানখিনি লাগে সিমান অনুসাৰে আপোনালোকে শুকান জলকীয়াকণ লৈ ল'ব। এইখিনি হৈছে গাজ টেঙা, এইখিনি হৈছে নহৰু আৰু আদাৰ পেষ্টটো। কিন্তু ইমান চফ্ট কৰিব নালাগে আদাৰ পেষ্টটো, কাৰণ আমি এইটো বইল বনাম। তো দি দিলোঁ গাজ টেঙা আৰু এইটো হৈছে আদা আৰু নহৰু পেষ্টটো। আমি মাংসখিনিত কোনো ধৰণৰ হালধি, মিঠাতেল কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই, কাৰণ এইটো বইল হয়। বইলত হালধি আৰু মিঠাতেল ইউজ নকৰোঁ। বিলাহী আৰু ৰঙা জলকীয়াটো যিটো দিছিলোঁ সেইটোৰ পৰাই এটা মানে কালাৰ এটা উঠিব। আপোনালোকে বনাই হোৱাৰ পিছত দেখিব কেনেকুৱা কালাৰ উঠে, আৰু আপোনালোকেও এনেদৰে বনাই খাব। এতিয়া গাজ টেঙাখিনিত নিমখ আগৰ পৰাই দিয়া আছিলে, সেইকাৰণে আমি আমাৰ নিজৰ প্ৰয়োজন অনুসাৰে নিমখ অলপ দি দিম। আপোনালোকে আপোনালোকৰ হিচাপ অনুসৰি নিমখটো দি ল'ব। মাংসখিনি ভালদৰে লৰাই কৰি আকৌ এবাৰ ঢাকি দিম, যাতে পানীখিনি শুকাই যায় আৰু মাংসখিনি ভালদৰে সিজি উঠে। তাৰপিছত মাংসখিনি আকৌ এবাৰ চাম, তাৰ পৰা অলপ অলপ তেল ওলাবলৈ ধৰিছে, আৰু অলপ টাইম ঢাকি দিম, যাতে তেলখিনি লাহে লাহে আৰু অলপ বিৰিঙিবলৈ ধৰে। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল, আৰু আপোনালোকেও বনাই খাব যোনে যোনে খায়। মোৰতো বহুতেই ফেভাৰিট হয়, মই বহুত খাই ভাল পাওঁ। আপোনালোকেও জনাব আপোনালোকৰ কেনেকুৱা লাগিল খাই। আৰু মই এইটো চেনেলত একেবাৰে এইটো হেৰিত একেবাৰে নতুন হয়, সেইকাৰণে যাতে কোনো বেয়াকৈ কমেণ্ট নকৰে। যদি মোৰ কিবা ভুল থাকে আপোনালোকে ক'ব, কিন্তু বেয়াকৈ কমেণ্ট নকৰিব, বহুত বেয়া লাগিব মনটো। কাৰণ ফাৰ্ষ্টে ভিডিঅ' দি যদি এনেকৈ বেয়াকৈ কমেণ্ট কৰে বহুত বেয়া লাগে। সেইকাৰণে আপোনালোকে ক'ব। আৰু চবৰে বনাই খোৱা ষ্টাইলবিলাক বেলেগ বেলেগ হয়, কিন্তু মই যেনেকৈ খাওঁ সেইটোৱে আপোনালোকক দেখালোঁ।